মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পৰিছে। অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব। যিহেতু এফআইআৰ হৈছে, আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব, সিদ্ধাৰ্থ গোস্বামীও আহিব, সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব। বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জাগা এটাত পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ, সঁচা মিছা নাজানো, সেইবিলাকো আমি চাম। কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে। গতিকে ইয়াৰ যিহেতু প্লেচ অফ অকাৰেঞ্চ ইণ্ডিয়া নহয়, গতিকে ক্ৰিমিনেল পাৰ্টটো যদি কিবা আছে ছিংগাপুৰৰ পৰা পাম আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে যি ধৰণে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে, কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে, আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে, কোনো কথা যাতে গোপন হৈ নাথাকে। মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে সঁচাকৈ জুবিন দাৰ এই অকাল মৃত্যুৰ ন্যায়িক তদন্ত হ'ব নাই, দোষীয়ে উপযুক্ত শাস্তি পাব নাই। কিন্তু আমি প্ৰত্যেকজন অসমীয়াই কামনা কৰি আছোঁ যে জুবিন দাৰ এই অকাল মৃত্যুত যিসকল দায়ী হয় তেওঁলোকে উপযুক্ত শাস্তি পাব লাগিব। কাৰণ এজন অসুস্থ জুবিন দাক কিয় তেওঁলোকে ছিংগাপুৰলৈকে লৈ গৈছিল, কিয় তেওঁলোকে সাগৰত সাঁতুৰিব দিছিল, গতিকে ইয়াৰ ন্যায়িক তদন্ত হ'ব লাগিব। আমি প্ৰতিজন অসমীয়াই কামনা কৰি আছোঁ। কাৰণ জুবিন দা আমাৰ জাতিৰ, কাৰণ জুবিন দা প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে এটা জাতিৰ সত্তা আছিল, এটা জাতিৰ কণ্ঠ আছিল জুবিন দা, এটা জাতিৰ শক্তি আছিল জুবিন দা, এটা জাতিৰ জাগ্ৰত প্ৰহৰী আছে। গতিকে জুবিন দাৰ এই অকাল মৃত্যুক আমি কোনো সহজভাৱে ল'ব পৰা নাই, কোনো অসমীয়াই সহজভাৱে ল'ব পৰা নাই। হয়তো যেতিয়া জুবিন দাৰ এই অকাল মৃত্যু নভবাকৈ জুবিন দাৰ যেতিয়া এই অকাল মৃত্যুৰ বাতৰিটো আহিছিল নহয়, হয়তো বহুতে মৰ্মাহত হৈ গৈছিল। হয়তো যোৱাকালিৰ পৰা বহুতে হয়তো ভাত পানীতে বাদ দিছিল, হয়তো বহুতে চকুলো মুচি তৰণি পোৱা নাই। কোনো এজন অসমীয়াই এই মৃত্যু সহজভাৱে ল'ব নোৱাৰে আৰু সহজভাৱে ল'ব আমি নোৱাৰোঁ। কাৰণ জুবিন দা আমাৰ হিয়াৰ আমঠুৱে অকল নহয়, জুবিন দা আমাৰ হিয়াৰ ৰন্ধে ৰন্ধে সোমাই আছে, জুবিন দা আমাৰ তেজৰ কোহে কোহে সোমাই আছে, জুবিন দা আমাৰ এটা কণ্ঠ হয়। জুবিন দাৰ মায়াবী শক্তিয়ে অসমকে মোহিত কৰিছে ইয়াৰ নহয়, জুবিন দাৰ মায়াবী শক্তিয়ে বিশ্বৰ প্ৰান্তে প্ৰান্তে বহু লোকক অন্তৰত সোমাই গৈছে। গতিকে বন্ধুসকল, তেনেকুৱা এটা শক্তিক আমি অকালতে হেৰুৱাইছোঁ। সঁচাকৈ ইয়াৰ বাবে যিসকল দুখী হয় তেওঁলোকে উপযুক্ত শাস্তি পাব লাগিব। আৰু আশা কৰোঁ এই যি ন্যায়িক তদন্ত, এই তদন্ত পৰাগ দাসৰ দৰে ঠেকু ভাওনা হৈ গুচি গ'লে নহ'ব। আমি প্ৰত্যেকজন অসমীয়াই কামনা কৰিছোঁ জুবিন দাৰ এই মৃত্যু সঁচাকৈ উচিত তদন্ত আৰু ন্যায়িক তদন্ত হ'ব লাগিব। কাৰণ জুবিন দাৰ শিশুসুলভ প্ৰতিভাক বহুতে নিজৰ কামত ব্যৱহাৰ কৰিছিল, কোনোবাই ব্যৱসায়িক দিশৰ প্ৰতি লক্ষ্য ৰাখি জুবিন দাৰ সেই বেমাৰী দেহাটোক টানি চুচুৰাই লৈ ফুৰাইছিল। গতিকে বন্ধুসকল, ইয়াতকৈ দুখ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে? কাৰণ অসমীয়া জাতিৰ এটা সত্তা আছিল জুবিন দা, সত্তা আছিল। কাৰণ জাতিটো জাগ্ৰত প্ৰহৰী এজনক ঠিক তেনেকুৱাকৈ তেওঁলোকে ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকে উপযুক্ত শাস্তি পাব লাগিব। এজন অসুস্থ ব্যক্তিক কিয় তেওঁলোকে ছিংগাপুৰলৈকে লৈ গৈছিল, কি কাৰণত তেওঁলোকে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল? আমাৰ নৰ্থ ইষ্টত কিয় ঠিক তেনেকুৱা সুবিধা নাছিল নেকি ফেষ্টিভেল পাতিব পৰাকৈ?
নিশ্চয় ইয়াত ব্যৱসায় কেন্দ্ৰিক শক্তি জড়িত হৈ আছে আৰু এই ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছে যিসকলে ব্যৱসায় কেন্দ্ৰিক শক্তিৰে জুবিন দাক ছিংগাপুৰলৈকে লৈ গৈছিল আৰু ব্যৱসায় কেন্দ্ৰিক শক্তিৰ প্ৰতি লক্ষ্য ৰাখি জুবিন দাক ব্যৱহাৰ কৰিছিল গতিকে তেওঁলোকে উপযুক্ত শাস্তি পাব লাগিব কাৰণ প্ৰত্যেকজন অসমীয়াই কামনা কৰি আছে যে যিসকলে জুবিন দাৰ অকাল মৃত্যুৰ বাবে দায়ী তেওঁলোকে উপযুক্ত শাস্তি পাব লাগিব সঁচাকৈ পাব লাগিব কাৰণ যিজন মানুহক জুই আৰু পানীৰ পৰা আঁতৰি থাকিবলৈ ডক্টৰে পৰামৰ্শ দিছিল তাৰ পাছতো তেখেতক কি কাৰণত সাগৰ সাঁতুৰিবলৈ সেই তাৰ লগত জড়িত হৈ থকা জুবিন দাৰ গাৰ ছায়াতে লাগি থকা ব্যক্তিসকলে কিয় অনুমতি দিছিল কিয় তেওঁলোকে জুবিন দাক এবাৰলৈকে বাধা দিয়া নাছিল বহুত দুখ আৰু পৰিতাপৰ কথা মানি ল'ব পৰা নাই এতিয়াও মৰ্মাহত হৈ আছো জুবিন দাৰ এই মৃত্যু গতিকে আমি আশা কৰিছোঁ বন্ধুসকল জুবিন দাৰ এই মৃত্যু ন্যায়িক তদন্ত হওক সিয়ে উপযুক্ত শাস্তি পাওঁ কাৰণ আমাৰ এটা সম্পদ অকালতে হেৰাই গৈছে আমাৰ এটা সম্পদ যি সম্পদে গোটেই অসমীয়া শক্তিটোক জাগ্ৰত কৰি ৰাখিছিল গতিকে তেনেকুৱা এটা সম্পদক আমি হেৰুৱাই পেলাইছোঁ যিটো সম্পদ আমি কোনো কালে কেতিয়াও আৰু ঘূৰাই নাপাওঁ গতিকে বন্ধুসকল এই হীৰাৰ টুকুৰাটোক লৈ গোটেই অসমখন এতিয়া জ্বলি আছে হয়তো বহুতৰ আশাত হয়তো জুই জ্বলা নাই গতিকে বন্ধুসকল আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে ন্যায়িক তদন্ত হওক আৰু দোষীয়ে উপযুক্ত শাস্তি পাওক